আমি সকলোৱেতো পনীৰ বহুত ধৰণে ৰান্ধি খাইছোঁ, কিন্তু কেতিয়াবা পনীৰ ভুৰ্জি বনাই খাইছেনে? যদি নাই খোৱা, আজি ভিডিঅ'টো আপোনালোকৰ কাৰণে। আহকচোন মইনো পনীৰ ভুৰ্জিখন কেনেকৈ ৰান্ধিলোঁ তাকে চাই লওঁ। প্ৰথমতে এয়া মই 200 গ্ৰাম পনীৰ লৈ লৈছোঁ। পনীৰখিনি আমি এতিয়া প্ৰথমতে এখন পিহনাৰ সহায়ত গ্ৰেট কৰি ল'ব লাগিব। পনীৰখিনি এনেদৰে মিহি মিহি কৰি ল'ম। যদি আপুনি বিচাৰে হাতেৰে মোহাৰি পেলাইও ভাঙি ল'ব পাৰে, কিন্তু যদি আপুনি এনেদৰে পিহনাখনত কৰি লৈ সকলোখিনি একে চাইজতে কাটা খায়, সেইকাৰণে এনেদৰে কৰি ল'লে ভাল হয়। এয়া মই পনীৰখিনি গোটেইখিনি ধুনীয়াকৈ সানি ল'লোঁ আৰু এইফালে মই এয়া আধা বাতি দৈ লৈ লৈছোঁ। এতিয়া দৈখিনিৰ লগত মই এটা মছলা ৰেডি কৰি ল'ম। তাত দিছোঁ মই এচামুচ হালধি গুড়ি, আধা চামুচ জিৰা গুড়ি, এচামুচ ধনিয়া গুড়ি, এচামুচ জলকীয়া গুড়ি আৰু অকণমান গৰম মছলা দিছোঁ আৰু দৈখিনিৰ লগত ভালদৰে মছলাখিনি মিলাই ৰেডি কৰি ল'লোঁ। আৰু এয়া চাওক, মোৰ মছলাটো ৰেডি হৈ গ'ল। আনফালে মই গেছত পেনখন পাতি পেলাই ইয়াত মই জোখমতে অকণমান তেল দিছোঁ। তেলখিনি যেতিয়া গৰম হৈছে, ইয়াত মই আধা চামুচ গোটা জিৰা দিছোঁ। জিৰাখিনি যেতিয়া ফুটি আহিছে, ইয়াত মই মিহিকৈ কাটি লোৱা 2টা পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি এতিয়া মই কিছু সময় ভাজি থাকিম। যেতিয়া পিঁয়াজখিনি অকণমান কালাৰ চেঞ্জ কৰিছে, তেনেকুৱাতে ইয়াত মই দি দিছোঁ আধা চামুচ জোখৰ আদা নহৰু পেষ্ট। আদা নহৰুখিনি মই দিয়াৰ পিছত যেতিয়া আদা নহৰু অকণমান সময় ভাজি কেঁচা গোন্ধ গৈছে, তেনেকুৱাতে মই এটা বিলাহী মিহিকৈ কাটি দি দিছোঁ। এতিয়া বিলাহীটো গলি যোৱালৈকে কিছু সময় মই ভাজি থাকিম। এতিয়া ইয়াত মই দি দিছোঁ সোৱাদ অনুসৰি নিমখ। নিমখখিনি দি দিলে বিলাহীটো সোনকালে জহি যায়, সেয়েহে নিমখখিনি দি মই কিছু সময় ভাজি আছোঁ। যেতিয়া বিলাহীখিনি অকণমান জহি গৈছে, এতিয়া ইয়াত মই দি দিলোঁ ৰেডি কৰি ৰখা মছলাটো। দৈত যে মই যিখিনি মছলা মিলাই ৰাখিছিলোঁ, এতিয়া সেইখিনি ইয়াত দি দিলোঁ। এতিয়া এই পিঁয়াজখিনিৰ লগত মছলাখিনি মই এতিয়া তেল ওলোৱালৈকে কিছু সময় ভাজি থাকিম। এনেকুৱাতে মই মছলা বাতিটো আউখালি ইয়াত 2 চামুচমানৰ জোখৰ পানী দি দিছোঁ আৰু পানীখিনি দি মছলাখিনিৰ লগত ভালদৰে এবাৰ মিক্স কৰি লৈছোঁ। যেতিয়া মছলাৰ পৰা তেল বিৰিঙি আহিছে, এনেকুৱাতে এতিয়া ইয়াত মই দি দিছোঁ কাটি ৰখা এটা কেপচিকাম। কেপচিকামো মই এনেদৰে মিহি মিহিকৈ টুকুৰাকৈ কাটি ৰাখিছিলোঁ। আপোনালোকৰ ইয়াত যি পাচলি ব্যৱহাৰ কৰোঁ বুলি ভাবে আপুনি কৰিব পাৰে। মই কেপচিকামখিনি দিয়াৰ পিছত 2 মিনিটমান সময় ভাজি লৈছোঁ, যাতে কেপচিকামখিনি অকণমান সিজি যায়। তাৰপিছতে মই এতিয়া ইয়াত দি দিলোঁ মিহিকৈ কাটি ৰখা পনীৰখিনি। পনীৰখিনি ইয়াত দি মই এতিয়া মছলাখিনিৰ লগত ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া এনেদৰে আমি লৰাই বগৰাই কিছু সময় ভাজি থাকিম। পনীৰখিনি দিয়াৰ পিছত আমি আৰু বেছি সময় ভাজাৰ প্ৰয়োজন নাই। খুব বেছি 2 পৰা 3 মিনিট সময় ভাজিলেই আমাৰ এই পনীৰ ভুৰ্জিখন ৰেডি হৈ যায়। এয়া মই 2 পৰা 3 মিনিট ভাজি লোৱাৰ পিছত একেবাৰে শেষত মই এয়া দি দিছোঁ মিহিকৈ কাটি লোৱা ধনিয়া। যদি আপোনালোকৰ ধনিয়া যিমান পাৰে আপুনি সৰহকৈ যদি ধনিয়া অকণ ব্যৱহাৰ কৰে, ইয়াৰ সোৱাদটো খুবেই ধুনীয়া হয়। মই এই মিহিকৈ কাটি ধনিয়াখিনি দি দিলোঁ। ধনিয়াখিনি দি ভালদৰে এবাৰ মিক্স কৰি ল'লোঁ আৰু এয়া মোৰ পনীৰ ভুৰ্জিখন ৰেডি হৈ গ'ল। এয়া চাওক, মই আপোনালোকক অকণমান পৰিৱেশন কৰি দেখুৱাইছোঁ। দেখিলে নহয়, ৰান্ধিবলৈ একেবাৰে সহজ আৰু খাবলৈ যে খুবেই সোৱাদ হয়। যদি আপোনালোকে এনেদৰে পনীৰ ভুৰ্জি ৰান্ধি খোৱা নাই, আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এবাৰ ৰান্ধি খাই চাবচোন। আৰু এই পনীৰ ভুৰ্জিখন ৰান্ধি ৰুটি বা ভাতৰ লগত খাবলৈ খুবেই সোৱাদ হয়। শেষত মোৰ আজি পনীৰ ভুৰ্জিৰ ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।